guys, welcome to my channel. আজি মই Amazonত অৰ্ডাৰ কৰি অনা এটা স্পেশাল বস্তু আনবক্সিং কৰিম। আহক কি বস্তু সেইটো আমি আনবক্সিং কৰোঁ। ভিডিঅ'টো স্কিপ নকৰিব। আৰম্ভ কৰিছোঁ। এইটোৱে হৈছে Amazonত অৰ্ডাৰ কৰি অনা স্পেশাল বস্তুটো। দেখিছে নহয় কিমান ডাঙৰ বস্তু এইটো। আহকচোন চাওঁ এতিয়া ভিতৰত কি আছে। ভিতৰত আছে ৰোলিং চেয়াৰ। আৰু এতিয়া আমি প্ৰত্যেকটো বস্তু এটা এটাকৈ উলিয়াম। ভিতৰৰ পৰা প্ৰথমতে উলিয়ালোঁ এইটো হৈছে এটা সিট। চেয়াৰখনৰ প্ৰাইচটো হৈছে ৩৭০০ টকা। এইবাৰ আমি উলিয়াইছোঁ অন্য এটা সিট আৰু এয়া চকা। গোটেইখিনি সামগ্ৰী এতিয়া একেলগে থোৱা হৈছে। এয়া চাওক এই গোটেইবোৰ পাৰ্ট। এয়া হৈছে হেণ্ডেল আৰু গোটেইকেইটা পাৰ্ট আমি এতিয়া একেলগে থৈ লৈছোঁ। ইয়াৰ পিছত আমি গোটেই পাৰ্টকেইটা আমি জইন কৰিব লাগিব। এয়া জইন কৰা হৈ গ'ল আৰু এইখনেই হৈছে স্পেচিয়েল ৰোলিং চেয়াৰখন। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।